পাৰিব নেকি? হাগ্ৰামাই অৰুণোদয় দিব পাৰিব? হাগ্ৰামাই বিনা পইচাৰ চাউল দিব পাৰিব? হাগ্ৰামাই আয়ুষ্মান ভাৰতৰ কাৰ্ড দিব পাৰিব? হাগ্ৰামাই লাখপতি বাইদেউ বনাব পাৰিব? আৰু 7 দিন গিৰিয়েকবিলাকক গৰম ভাত খুৱাব, ঠাণ্ডা ভাত নোখোৱাব। মই এতিয়া কিয় কৈছো মই বুজাই দিম। মই যিবিলাক আঁচনি আনো সেই আঁচনিবিলাকত কিবা নহয় কিবা উদ্দেশ্য থাকে। যেতিয়া ধুতি লুঙি খুটা বাদ দিলো, অৰুণোদয় আনিলো, কিয় আনিলো? 1250 টকা যেতিয়া দুখীয়া মানুহৰ বেংক একাউণ্টত সোমায় আৰু মহিলাৰ বেংক একাউণ্টত সোমায়, এই টকাটো ভাল ব্যৱহাৰ হ'বই, হয়নে নহয়? এতিয়া বহুত মানুহে টিভিত কয় যে অৰুণোদয় নহ'লেতো ঘৰখন চলিবই নোৱাৰিলেহেঁতেন। যেতিয়া আপোনালোকে অৰুণোদয় পাব, আপোনালোকৰ অভিজ্ঞতাও মই শুনিম। এতিয়া এই যে 10,000 টকাটো পাম, এইটো আপোনালোকে খাই বৈ খৰচ কৰি নিদিব। যদি গিৰিয়েকৰ দোকান আছে, দোকানত লগাই দিয়ক। যদি সঞ্চয় কৰিব খোজে, 10 গৰাকী মহিলা লগ লাগি সঞ্চয় কৰক। একো নকৰিলেও ঘৰত গাহৰি পোহক দিলে 10,000 টকা প্ৰথম কিস্তি। এই প্ৰথম কিস্তিৰ টকা ভাল কৰি খৰচ কৰিলে আপোনালোকক মই আকৌ 25,000 টকা আপোনালোকৰ বেংক একাউণ্টত দি দিম, হ'ব? তাৰমানে এই আঁচনিৰ জৰিয়তে আমি মহিলাসকলে নিজৰ ভৰিৰ ওপৰত আমি নিজে থিয় হ'ম। হাগ্ৰামাই এইবিলাক দিব পাৰিব নেকি? হাগ্ৰামাই অৰুণোদয় দিব পাৰিব? হাগ্ৰামাই বিনা পইচাৰ চাউল দিব পাৰিব? হাগ্ৰামাই আয়ুষ্মান ভাৰতৰ কাৰ্ড দিব পাৰিব? হাগ্ৰামাই লাখপতি বাইদেউ বনাব পাৰিব? ভোট কাৰ্ড দিম, ভোট কাৰ্ড দিম। এতিয়া মই আৰু এটা আঁচনিৰ কথা কৈছো। কেইদিনমান আগতে মই মানসত আহিছিলো। স্কুলৰ ছোৱালীবিলাকে মোক ক'লে যে ছাৰ, পঢ়া শুনাৰ পৰিৱেশ ভাল হৈছে, চৰকাৰী স্কুলবিলাকো ভাল হৈছে, আজিকালি আমাৰ পঢ়া শুনা ভাল। এতিয়া এইবাৰ মেট্ৰিকত বাক্সা জিলাৰ পৰা মেট্ৰিক পাছ কৰিছে নে নাই? মানসৰ পৰা মেট্ৰিক পাছ কৰিছে নে নাই? এতিয়া মেট্ৰিক পাছ কৰাৰ পিছত ল'ৰা ছোৱালীক আমি কলেজত পঢ়াব লাগিব। কলেজত যদি আমি নপঢ়াওঁ, আমাৰ ঘৰৰ কেতিয়া উন্নতি নহয়। 100টা চাকৰিৰ 30টা চাকৰি ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন। জাগিৰোডত নতুন ইণ্ডাষ্ট্ৰী আহিছে, অসমত নতুন উদ্যোগ আহিছে। আমাক পঢ়া শুনা কৰা ল'ৰা ছোৱালী এইবাৰ লাগিব। সেইকাৰণে বাস্কা জিলাৰ মই সকলো ৰাইজক অনুৰোধ কৰিম, আপোনালোকৰ ল'ৰা ছোৱালীক যেন আপোনালোকে এইবাৰ কলেজত পঠায়। এজন গাৰ্জেনে মোক ক'লে যে মামা, কলেজততো পঠাব খোজো, কিন্তু কলেজত গ'লেতো টকা পইচা লাগে। আমাৰ ছোৱালীৰ 2টাই কলেজত এডমিশ্যন বিনামূলীয়া হ'ব। তাৰ পিছত মই আপোনালোকক ক'লো যে যিসকলে 10,000 টকা লাখপতি বাইদেউৰ ভাল কৰি খৰচ কৰিব, তেওঁলোকে 25,000 টকা পিছত পাব। লগত মই কি ক'লো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এইবাৰ জিঅ' টেগিং, নিজৰ জিঅ' টেগিং আমি নিজে কৰিম। চৰকাৰী অফিচাৰে জিঅ' টেগিং কৰিব নালাগে। তাৰ উপৰিও মোদীজীৰ বিনা পইচাৰ চাউল আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড, এইবিলাকৰ কি কয়? মোদী কি গ্যাৰেণ্টি। কি কয়? মোদী কি? মোদী কি? লগত
মই এটা শব্দ লগাই দিওঁ মোদী কি গ্যাৰেণ্টি মামা কি ৱাৰেণ্টি হ'ব দুইটা থাকিব লাগিব হয়নে নহয় মোদীৰ গ্যাৰেণ্টিটো মেইন আৰু মোদীৰ গ্যাৰেণ্টিৰ লগত মামা কি ৱাৰেণ্টি এতিয়া আৰু পাক্কা হৈ গ'ল হয়নে নহয় শ্ৰদ্ধাৰ ৰাইজ বিটিআৰত শান্তি আহিলে বিটিআৰত উন্নতি আহিলে মানৱ সমষ্টিত ৰাস্তা ঘাটৰ সমস্যা আছে হয়নে বহুত কেইটা ৰাস্তা হ'ব বাকী আছে ইলেকশ্যনৰ পিছত মই এদিন মানসত মটৰচাইকেল দি ঘূৰিম আৰু যিখিনি ৰাস্তা হোৱা নাই সেইখিনি ৰাস্তা মই কৰি দিম হ'ব মোৰ লগত মটৰচাইকেল দি আপোনালোকো ওলাব হ'ব আমি যিখিনি বেয়া ৰাস্তা খালি গৰম দিনত নাহো ঠাণ্ডা দিনত আহিম হ'ব গৰম দিনত চবৰে মাথা গৰম হৈ থাকে গতিকে ঠাণ্ডা দিনত আহিম পূজাৰ সময়ত হ'ব পূজাৰ সময়ত মোক আপোনালোকে বেয়া ৰাস্তাখিনি নাম দি দিব মই বেয়া ৰাস্তা দি যাম আৰু ধুনীয়াকৈ ৰাস্তাৰ কাম কৰি দিম হ'ব কি লাগে অংগনবাড়ী এইটো মেইন সমস্যা কৰি আছো সকলোৱে এতিয়া মই এটাই অনুৰোধ কৰিম আমাৰ যাতে বিটিআৰখনক আমি শান্তিত ৰাখিব পাৰো আজি সভাখন চাওক হিন্দু আছে মুছলমান আছে হয়নে ফাতেমাবাদ চাহ বাগিচাৰ আমাৰ শ্ৰমিকসকল আছে ইয়াতে গোৰ্খা মানুহ আছে অসমীয়া আছে বঙালী আছে হয়নে বড়ো ভাই বন্ধুসকল আছে সকলো আছে ইমান মিলা প্ৰীতিকৈ আমি আছো আজিৰ পৰা 10 বছৰ আগত এনেকে থাকিব পাৰিছিলো নেকি এই পৰিৱেশ কোনে আনিলে বিজেপি আনিলে UPPL আনিলে হয়নে নহয় আৰু সেইকাৰণে আমি সকলোৱে ট্ৰেক্টৰৰ ছবিত জয়ন্ত বসুমতাৰীক ভোট দিব লাগিব